নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এঠাইলৈ যাবলৈ ল'লোঁ। ক'ত যাম বাৰু আপোনালোকে ভিডিঅ' চাই থাকিলে গমেই পাব। ৰ'ব, আগতে মই ৰেডি হৈ লওঁ দেই। এয়া মই ৰেডি হৈ ল'লোঁ। মই আজি যাবলৈ ওলাইছোঁ আমাৰ জেঠীমাহঁতৰ ঘৰত। জেঠীমাহঁতৰ ঘৰ হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ টিহু শিয়ালমাৰীত। এইফালে আকৌ মোক মায়ে আগবাঢ়ি থ'বলৈ আহিলে। আহিয়ে আকৌ দুমনি ক'ত ককাক লগ পালোঁ। ককাৰ লগতে জেঠীমাহঁতৰ ঘৰলৈ বুলি আহিলোঁ আৰু। আজি মনটো বহুতেই ভাল লাগি আছে, কিয়নো নালাগিব। আজি ৩-৪ বছৰৰ মূৰত নিজৰ আপোন মানুহবোৰক লগ পাম। আপোন মানুহবোৰক বাৰু লগ পাবলৈ কাৰ মন নাযায়, কিন্তু মনে ক'লে সময়ে নকয়। যিহেতু জেঠীমাহঁতৰ ঘৰ অলপমান দূৰ হয়, সেইবাবে আৰু অহা নহয় ইমানকৈ। আহি বৰমা চক পালোঁ দিয়ক আৰু। এতিয়া টেম্পোত উঠি কিনে আকৌ জেঠীমাহঁতৰ ঘৰলৈ বুলি যাম। ফাইনেলি জেঠীমাহঁতৰ বাট পালোঁ দিয়ক আৰু। কিমান দিনৰ মূৰত মনটো ভালে লাগি গৈছে আৰু। কাৰণতো ভাল নালাগিব, ইমান দিনৰ মূৰত আহিছোঁ। এয়া আমাৰ জেঠীমাহঁতৰ ছোৱালীজনী দেখিছেনে? তাই মোৰ কি হাঁহি, মই অহা দেখি খুব ভাল পাইছে, একেবাৰে মোক এৰিয়ে দিয়া নাই আৰু বহুত দিনৰ মূৰত দেখিছেনে, সেইকাৰণে মানে বেছি আৰু ভাল লাগিছে তাইৰ। এইফালে জেঠীয়ে চাহ দিলে মানে গাখীৰ চাহ আৰু কাৰ ফেভাৰিট, মোৰ কিন্তু ফেভাৰিট দেই গাইছ। বহুত ভোক লাগিছে গাইছ, ভাতকেইটা খাই লওঁ দেই। আজিলৈ ইমানে আছিলে, বাই বাই।